সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ৰাজ্যৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ লগত অসম চৰকাৰে আলোচনাত বহিব। 11 দিনৰ বিক্ষোভৰ ধৰ্ণাৰ মূৰত অংগনবাদী কৰ্মী সহায়িকা সন্থাক আলোচনালৈ মাতিছে ৰাজ্য চৰকাৰে। আজি প্ৰকাশিত এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ 1,17,000 অংগনবাদী কৰ্মী সহায়িকাসকলৰ 11 দিন চলা আন্দোলনলৈ অৱশেষত সঁহাৰি দিলে ৰাজ্য চৰকাৰে। অৰুণোদয় আঁচনিৰ নামত হিতাধিকাৰী 1250 টকা আৰ্থিক সাহায্য দিয়া চৰকাৰে অংগনবাদী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি কৰিব নিবিচৰাত অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ বিগত 13 অক্টোবৰৰ পৰা ধাৰাবাহিক প্ৰতিবাদ তথা অসহযোগ আন্দোলন অব্যাহত ৰাখিছে। জিলাই জিলাই অংগনবাদী কৰ্মী সহায়িকাসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গুৱাহাটীৰ চচলতো কেন্দ্ৰীয়ভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে। হাজাৰ হাজাৰ অংগনবাদী কৰ্মী সহায়িকাই বিগত 10 দিন ধৰি ৰাজপথত উত্তাল পৰিৱেশৰ সৃষ্টি কৰাৰ পিছতো কোনো গুৰুত্ব আৰোপ কৰিব নিবিচৰা অসম চৰকাৰে প্ৰতিবাদৰ একাদশ দিনটোত অৰ্থাৎ 12 অক্টোবৰত আন্দোলনটোলৈ সঁহাৰি জনাবলৈ বাধ্য হৈছে। অৱশেষত হাৰ মানিলে অসম চৰকাৰে। লাখ লাখ অংগনবাদী কৰ্মী সহায়িকাৰ অসহযোগ কাৰ্যসূচীৰ পিছতেই ৰাজ্য চৰকাৰে আলোচনালৈ মাতিছে অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ। দিছপুৰৰ নিৰ্দেশত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সঞ্চালকে বৃহস্পতিবাৰে CITUৰ অধীনৰ অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰি 19 অক্টোবৰত আলোচনাৰ বাবে আমন্ত্ৰণ জনায়। বিভাগীয় সঞ্চালকৰ আনুষ্ঠানিক পত্ৰ লাভ কৰাৰ পাছতেই অংগনবাদী কৰ্মী সহায়িকা সন্থাই বিগত 11 দিন ধৰি চলাই থকা ধৰ্ণা বিক্ষোভ প্ৰতিবাদ অহা 19 অক্টোবৰ পৰ্যন্ত স্থগিত ৰাখিছে যদিও অসহযোগ কাৰ্যসূচী অব্যাহত থাকিব বুলি ঘোষণা কৰিছে। ধৰ্ণা কাৰ্যসূচী স্থগিত ৰখাৰ পিছতো ৰাজ্যৰ অংগনবাদী কৰ্মী সহায়িকাসকলে অংগনবাদী কেন্দ্ৰৰ পৰা বিৰত থাকিব। অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে অংগনবাদী আঁচনিৰ সকলো কাম কাজৰ পৰা বিৰত থকাৰ লগতে পোষণ টেকাৰ বন্ধ ৰাখিব বুলি সদৰি কৰিছে। অসম চৰকাৰৰ পৰা ৰাজ্যিক সন্থাৰ নেতৃত্বসকলক 19 অক্টোবৰত আলোচনালৈ নিমন্ত্ৰণ কৰা আনুষ্ঠানিক পত্ৰ পোৱাৰ পৰিপ্ৰেক্ষিতত ঘোষিত আন্দোলনৰ কাৰ্যসূচীৰ আংশিক সালসলনি কৰাৰ কথা এটা বিবৃতিত সন্থাৰ সভানেত্ৰী জয়মতী দাস সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে জানিবলৈ দিছে। 16 অক্টোবৰত আহ্বান জনোৱা ৰাজ্যিক বিক্ষোভ কাৰ্যসূচী বাতিল কৰা হৈছে। অৱশ্য সংগঠনটোৱে 19 অক্টোবৰত সঞ্চালকৰ সৈতে হ'বলগীয়া আলোচনাৰ সন্তোষজনক যদি নহয় বা ভাল ফলাফল নাহে তেতিয়াহ'লে মহিলা আৰু শিশু কল্যাণ সঞ্চালকালয় গুৱাহাটীত ৰাজ্যিক মহাবিক্ষোভ সংঘটিত কৰি ধাৰাবাহিক আন্দোলন আৰম্ভ কৰিব বুলি ইতিমধ্যে স্পষ্ট কৰিছে। যিসকলে আমাৰ এই চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। পৰৱৰ্তী সময়ত মই অংগনবাদী কৰ্মী সহায়িকাসকলৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নতুন খবৰসমূহ দি থাকিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।